dengan pokep dengan segmen ini masih kini kita sila Rata Maipi masih Rata Maipi yang itu Assam Chief Minister Dr. Himanta Biswa Sarma sudah papan masih nang alang ilang masih diri tum kecil dama kita almost cokoteng loh nang alang di pan di cultural strupen di Hong Kong alang station Hong Kong masih alang li long kene Assam dan ana minister long tu di situ masih tinggi bang so amai long kene itu rat kene tinangaram di Hong jadi gap rat di Hong Kong masih ini si amai bang so Rata Maipi long itu Chief Minister akan memorandum untuk masih ala so memorandum untuk agriculture song isi kepat itu lapen dak lokal rat kami alang itu six itu masih alang di kibang pen itu dak dilai hawan dilai pokrai hawan masih break di si kecil itu kami itu kan kita di pariwisata asal sisi kondu masih nation fokus di makalo di juksian di bangsa Rata Maipi long sama si besar kibang pen itu dalam stong airport Rata Maipi pendek nang litum pendek ka jaimek dolang ma pipi Rata Maipi net ke itu avelo ini begitu sila polisi be bangkela pun la kalso la kalso cukun ikan itu bahasa plus ini gitu sih Rata Maipi itu tuh betul itu kapet event lah bangkela itu mana itu event ko mana yun event bahasa mereka putra kopi lu প্ৰস্তাৱ আগবঢ়াইছে আজি যদি আমি চাবলৈ যাওঁ যোৱা ৫-৬টা বছৰত কাৰ্বি আলঙে এক উন্নয়ন আৰু বিকাশৰ নতুন দিগন্তলৈ গতি কৰিছে আমি যদি উত্তৰ পূৰ্বৰ বিভিন্ন ৰাজ্যলৈ চকু দিওঁ বা অসমৰে যদি বিভিন্ন জিলালৈ চকু দিওঁ আজি কাৰ্বি আলঙত যি ধৰণে উন্নয়নমূলক কাম চলি আছে সিমান বিশাল আৰু গভীৰ আৰু ব্যাপক কাম আন কোনো ৰাজ্য বা জিলাতে আমি দেখা নাপাওঁ কাৰ্বি আলঙৰ ৰাজনৈতিক নেতৃত্ব আৰু কাৰ্বি আলঙৰ সমাজ সংগঠনসমূহৰ আজি প্ৰচেষ্টাত কাৰ্বি আলং জিলাখনে এক নতুন দিগন্তলৈ গতি কৰিছে যোৱা কেইবাটাও বছৰত কাৰ্বি আলঙত বিভিন্ন জাতি উপজাতিৰ মাজত বিৰাজ কৰা শান্তি আৰু সমন্বয়ৰ পৰিৱেশে কাৰ্বি আলংখনক অত্যন্ত মনোমোহা জীৱন্ত আৰু প্ৰাণৱন্ত কৰি তুলিছে কাৰ্বি ডিমাচা অসমীয়া ভাষী বঙালী ভাষী ৰেংমা নগা কুকি আদি সকলো জাতি গোৰ্খা হিন্দুস্তানী সকলো জাতি উপজাতিৰ মিলনে কাৰ্বি আলঙক এক শান্তি আৰু সম্প্ৰীতিৰ নতুন দ্বীপলৈ ৰূপান্তৰ কৰিছে অনুৰোধ জনাম যে আমাৰ কাৰ্বি আলঙত আজি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগে লগে কাৰ্বি আলঙত আজি এক বৌদ্ধিক আৰু শৈক্ষিক জাগৰণৰ প্ৰয়োজনীয়তা আছে আমি যদি দেখা পাওঁ ডিফু বোকাজান আদি উন্নত অঞ্চলবিলাকত শিক্ষাৰ বিভিন্ন ব্যৱস্থা আছে যদিও কাৰ্বি আলঙৰ পাহাৰ আৰু ভিতৰৰ গাঁওবিলাকত শিক্ষাৰ মানদণ্ড আজিও আমি উন্নত কৰিব পৰা নাই এটা জাতি নিজৰ ভৰিৰ ওপৰত থিয় হ'বৰ কাৰণে প্ৰথম আমাক লাগিব এক শৈক্ষিক কাঠামো আমাক লাগিব এটা জ্ঞান আৰু প্ৰজ্ঞাৰে উজ্জীৱিত এটা নতুন প্ৰজন্ম আমাৰ যদি সমাজত শিক্ষা দীক্ষাৰ পোহৰ নপৰে জ্ঞান আৰু প্ৰজ্ঞাৰ পোহৰ নপৰে কেৱল মাত্ৰ ৰাজনৈতিক বিপ্লৱে আমাৰ সমাজখনক সুন্দৰ আৰু সাৱলীল কৰি গঢ়ি তুলিব নোৱাৰে যোৱা কেইদিনমান আগতে অসম চৰকাৰে প্ৰতি বছৰে আয়োজিত কৰা আমি গুণোৎসৱ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিলোঁ হাইস্কুল শিক্ষান্ত গুণোৎসৱৰ পৰীক্ষাৰ ফলাফল হওক এই আটাইবোৰ ফলাফলত কাৰ্বি আলং আৰু পশ্চিম কাৰ্বি আলং জিলাই আশানুৰূপ সঁহাৰি দেখুৱাব পৰা নাই কাৰ্বি আলঙৰ শিক্ষানুষ্ঠানসমূহত চৰকাৰৰ আগ্ৰহৰ পিছতো বহু শিক্ষকৰ পদ খালী হৈ আছে কাৰ্বি আলঙৰ ছাত্ৰ ছাত্ৰীয়ে ৰাজহুৱা শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে প্ৰাইভেট স্কুলত যোৱাৰ প্ৰৱণতা বাঢ়ি গৈছে কাৰণ কৰবাত যেন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানবিলাকত শিক্ষাৰ উপযুক্ত প্ৰভাৱ অভিভাৱকসকলে দেখা পোৱা নাই মই আশা কৰোঁ
কাৰ্বি ছাত্ৰ সন্থা আৰু কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদে এই বৌদ্ধিক দিশটোৰ ওপৰত আটাইতকৈ গুৰুত্ব আৰোপ কৰিব। যদি এখন সমাজত বৌদ্ধিক পোহৰ নপৰে, শিক্ষাৰ পোহৰ নপৰে, জ্ঞানৰ পোহৰ নপৰে, সেই সমাজখনে যিমানেই প্ৰচেষ্টা নচলক কিয় বহল পৃথিৱীত, এই প্ৰতিযোগিতামূলক পৃথিৱীত আগবাঢ়ি যাব নোৱাৰে। কাৰ্বি সমাজৰ মই অলপ আগতে উজ্জ্বল পৰম্পৰা বিষয়ে বৰ্ণনা কৰিছিলোঁ। কাৰ্বি আলঙৰ ৰাইজৰ, বিশেষকৈ কাৰ্বি ৰাইজৰ যি